চন্দ্ৰযান ৩ লঞ্চ কৰিলে আমাৰ ভাৰতে আৰু এই অভিযানৰ খৰচ হৈছে ৬১৫ কোটি টকা আৰু এইটোৱে হৈছে ইছৰোৰ আজিলৈকে হোৱা আটাইতকৈ কঠিন অভিযান। আজিৰ ভিডিঅ'টোত আমি জানিব পাৰিম যে ভাৰতে তৃতীয়বাৰৰ বাবে চন্দ্ৰলৈ কিয় যাব বিচাৰিছে, চন্দ্ৰযান ৩ অভিযানৰ উদ্দেশ্য কি আৰু মিছনৰ উদ্দেশ্য কি, আৰু ভাৰতৰ মহাকাশ কাৰ্যসূচীয়ে আমাৰ বাবে কি পাৰ্থক্য আনে। প্ৰথমতে আমি জানিম চন্দ্ৰযান মিছন কিয় গুৰুত্বপূৰ্ণ। কেৱল ভাৰতৰ মহাকাশ কাৰ্যসূচীৰ বাবেই নহয়, ভাৰতৰ অৰ্থনীতিৰ বাবেও চন্দ্ৰযান গুৰুত্বপূৰ্ণ। কিয় এই ভিডিঅ'টোত জানো আহক। প্ৰায়ে আমি মহাকাশ তথ্যচিত্ৰ এখন চালে আমাৰ এনে লাগে যেন চন্দ্ৰ পৃথিৱীৰ পৰা বহু দূৰত নাই, কিন্তু সত্যটো হ'ল চন্দ্ৰ আৰু পৃথিৱীৰ মাজত এক বিশাল দূৰত্ব আছে। যেতিয়া আমি চন্দ্ৰত অৱতৰণৰ কথা কওঁ, তেতিয়া আমি চকুৰ সন্মুখত নীল আৰ্মষ্ট্ৰং আৰু বাজ এল্ড্ৰিনৰ ছবি দেখা পাওঁ, কিন্তু আমেৰিকাই চন্দ্ৰত অৱতৰণ কৰাৰ আগতে ৰাছিয়াই 10 বছৰ আগতে চন্দ্ৰত উপনীত হৈছিল। হয়তো কথাটো বহুত কম মানুহে গম পায়, কাৰণ ৰাছিয়াই কেতিয়াও মানুহক চন্দ্ৰলৈ পঠিয়াই দিয়া নাই, যদিও চন্দ্ৰত প্ৰথম উপস্থিত হৈছিল। চন্দ্ৰত কোমল অৱতৰণ কৰা অৰ্থাৎ ছফ্ট লেণ্ডিং কৰা মাত্ৰ 3খনহে দেশ আছে, আমেৰিকা, ৰাছিয়া আৰু চীন। ছফ্ট লেণ্ডিং মানে হৈছে নিৰাপদ অৱতৰণ কৰা, অৰ্থাৎ মহাকাশ যানখন অৱতৰণ কৰাৰ পিছত নিৰাপদ হ'ব লাগে। এই ছফ্ট লেণ্ডিং অতিকৈ গুৰুত্বপূৰ্ণ, কাৰণ আমি যদি এবাৰ প্ৰমাণ কৰি দিব পাৰোঁ যে ইছৰোৱেও ছফ্ট লেণ্ডিং এক্সিকিউট কৰিব পাৰে, তেতিয়া আমি গুৰুত্বপূৰ্ণ আন্তঃৰাষ্ট্ৰীয় মহাকাশ প্ৰকল্প গ্ৰহণ কৰিব পাৰিম। আজি নাছাই এনেধৰণৰ প্ৰজেক্ট কৰি বিপুল পৰিমাণৰ ধন উপাৰ্জন কৰি আহিছে। আমিও তেতিয়া নাছাৰ দৰে প্ৰজেক্টবোৰ ল'ব পাৰিম। আমি নিশ্চিতভাৱে 2008 চনত চন্দ্ৰযান 1ৰ জৰিয়তে চন্দ্ৰত উপনীত হৈছিলোঁ, কিন্তু ই আছিল এটা মুন ইম্পেক্ট প্ৰব মিছন, যিয়ে হাৰ্ড লেণ্ডিং কৰিছিল। 4 বছৰ আগতে চন্দ্ৰযান 2ৰ মূল উদ্দেশ্য আছিল চন্দ্ৰত ছফ্ট লেণ্ডিং কৰা। চন্দ্ৰযানৰ উন্মোচন সফল হয়। আচলতে পৃথিৱীৰ পৰা চন্দ্ৰলৈ 3,84,400 কিলোমিটাৰ দূৰত্ব আমি সফলতাৰে সম্পূৰ্ণ কৰিছিলোঁ, কিন্তু অৱতৰণ কৰাৰ সময়ত চন্দ্ৰৰ পৃষ্ঠৰ পৰা মাত্ৰ আধা কিলোমিটাৰ দূৰত্ব থকাৰ পিছতো আমি এটা ছফ্টৱেৰৰ গ্লিচৰ বাবে অৱতৰণ কৰিব পৰা নাছিলোঁ আৰু অভিযানটো অসম্পূৰ্ণ হৈ পৰিছিল। এতিয়া চন্দ্ৰযান 3য়ে এই ভুল শুধৰণি কৰিব বিচাৰিছে। আমাৰ উন্নত প্ৰযুক্তি বিশ্বক দেখুৱাবলৈ ভাৰতৰ বাবে এয়া এক সোণালী সুযোগ। চন্দ্ৰযান 3ৰ এটা বিশেষ গুৰুত্বৰ কথা কোৱা হৈছে, সেয়া হ'ল ইয়াৰ অৱতৰণ কৰা স্থান। পৃথিৱী আৰু চন্দ্ৰৰ এক পক্ষীয় সম্পৰ্ক আছে। আপুনি নিশ্চয় জানে যে চন্দ্ৰৰ এটা ফালহে সদায় পৃথিৱীলৈ দেখা যায় আৰু আনটো ফাল দেখা নাযায়। চন্দ্ৰৰ 41% অংশ পৃথিৱীৰ পৰা লুকাই থাকে। ঠিক তেনেদৰে চন্দ্ৰৰ দক্ষিণ মেৰুত কোটি কোটি বছৰ ধৰি সূৰ্যৰ পোহৰ পোৱা নাই। তাতে ডাঙৰ ডাঙৰ ক্ৰেটাৰ্ছ আছে বুলি কোৱা হয়। এই ক্ৰেটাৰবোৰ অধ্যয়ন কৰি আমি আমাৰ সৌৰজগতৰ উৎপত্তিৰ বিষয়ে গুৰুত্বপূৰ্ণ তথ্য লাভ কৰিব পাৰিম বুলি ধাৰণা কৰা হৈছে। বিশ্বাস কৰা হয় যে এই ক্ৰেটাৰবোৰত পানী লুকাই থাকিব পাৰে, আৰু আমি ইয়াতে ক্ষুদ্ৰ পানীৰ কথা কোৱা নাই, প্ৰায় 10 কোটি টন পানীৰ কথা কোৱা হৈছে। একে সময়তে ইয়াক হাইড্ৰজেন, এমনিয়া, মিথেন, ছডিয়াম, মাৰ্কিউৰি আৰু চিলভাৰৰ দৰে অত্যাৱশ্যকীয় সম্পদৰ উৎস বুলিও ভবা হয়। এই স্থান আগন্তুক মহাকাশ অভিযানৰ বাবে এক গুৰুত্বপূৰ্ণ চৰ্চাৰ বিষয় হৈ পৰিব পাৰে। এতিয়া আমি জানিম এই মিছন কিয় বেলেগ। চন্দ্ৰযান 2 আৰু চন্দ্ৰযান 3ৰ উন্নতি কি,
ইয়াক লৈ 5টা পইণ্ট আলোচনা কৰা হৈছে আৰু আমি প্ৰতিটো পইণ্ট এটা এটাকৈ বুজিম। প্ৰথম পইণ্টটোত আছে পেলোড। 2019 চনৰ মিছনত আমাৰ পেলোড অলপ বেছি জটিল আছিল। 3টা মূল উপাদান আছিল, লেণ্ডাৰ, ৰভাৰ আৰু অৰ্বিটাৰ। কিন্তু 2023 চনৰ মিছনত আমাৰ পেলোড সৰল কৰা হৈছে। এইবাৰ আমাৰ হাতত কেৱল ৰভাৰ আৰু লেণ্ডাৰখনহে আছে। 2019 চনত আমাৰ অৰ্বিটাৰে নিজৰ মিছন সম্পূৰ্ণ কৰিলে, গতিকে এইবাৰ অৰ্বিটাৰক অন্তৰ্ভুক্ত কৰাৰ কোনো প্ৰয়োজন নাই। 2 নম্বৰ পইণ্টটো আছে শক্তিশালী লেণ্ডাৰ। চন্দ্ৰযান 2ৰ ভুলৰ পৰা গুৰুত্বপূৰ্ণ শিক্ষা লাভ কৰিছে চন্দ্ৰযান 3ৰ দলটোৱে। আমাৰ লেণ্ডাৰৰ ভৰি দুখন আগৰ সংস্কৰণতকৈ শক্তিশালী কৰা হৈছে, যাতে ই লেণ্ডিঙৰ প্ৰভাৱ ভালদৰে প্ৰতিহত কৰিব পাৰে। আগতে আমাৰ ইঞ্জিন ইমান শক্তিশালী নাছিল, গতিকে অৱতৰণ কৰাৰ আগতে সময়ত গতি কমাব পৰা নাছিল আৰু অৱতৰণ কৰিবলগীয়া সঠিক ঠাইৰ পৰা প্ৰায় 750 মিটাৰ দূৰত পৰি গৈছিল। এতিয়া আমাৰ লেণ্ডাৰৰ ইঞ্জিনৰ ক্ষমতা বৃদ্ধি কৰা হৈছে। একে সময়তে ইয়াত বিপদ ধৰা পেলোৱা ব্যৱস্থাও সংযোজন কৰা হৈছে। 3 নম্বৰত আছে যন্ত্ৰ। চন্দ্ৰ পৃথিৱী অধ্যয়নৰ বাবে এক ডাঙৰ মঞ্চত পৰিণত হয়, য'ৰ পৰা আমি আমাৰ পৃথিৱীৰ বিষয়ে তথ্য সংগ্ৰহ কৰি ভৱিষ্যতৰ অভিযানৰ পৰিকল্পনা কৰিব পাৰোঁ। চন্দ্ৰযান 3ত শ্বেপ নামৰ এটা যন্ত্ৰ থাকিব, যাৰ অৰ্থ হৈছে স্পেক্ট্ৰোপলাৰিমেট্ৰি অফ হেবিটেবল প্লানেট আৰ্থ। আৰু এই শ্বেপ নামৰ যন্ত্ৰটোৱে পৃথিৱীৰ তথ্য পৰি আমাৰ সৌৰজগতৰ বাহিৰত বাসযোগ্য বহিঃগ্ৰহ বিচাৰি উলিয়াবলৈ চেষ্টা কৰিব। 4 নম্বৰত আছে লঞ্চ বাহন। চন্দ্ৰযান 3ৰ উৎক্ষেপণ এটা কাৰণত গুৰুত্বপূৰ্ণ, আৰু সেয়া হ'ল LVM-3 উৎক্ষেপণ বাহন, যিয়ে আমাৰ প্ৰথমখন GSLV মাৰ্ক 2 উৎক্ষেপণ বাহনতকৈ 30% অধিক ওজন কঢ়িয়াব পাৰে। সহজ ভাষাত ক'বলৈ গ'লে ইয়াৰ অৰ্থ হ'ল এই উৎক্ষেপণ বাহনৰ সফলতাও ভাৰতৰ বাবে গুৰুত্বপূৰ্ণ, কাৰণ এই উৎক্ষেপণ বাহনৰ দ্বাৰা আমি মহাকাশলৈ গধুৰ পেলোড প্ৰেৰণ কৰিব পাৰিম। আমি আমাৰ সামৰ্থ্য বিশ্ববাসীৰ আগত প্ৰমাণ কৰিবলৈ সক্ষম হ'ম। 5 নম্বৰ হৈছে খৰচ। আমি প্ৰায় 870 কোটি টকাত চন্দ্ৰযান 2 উৎক্ষেপণ কৰিছিলোঁ, কিন্তু এই খৰচ হলিউডৰ মুভি এভেঞ্জাৰ্ছ এণ্ড গেমতকৈও 3 গুণ কম। কিন্তু এতিয়া আমি অধিক কাৰ্যক্ষম হৈ পৰিছোঁ আৰু চন্দ্ৰযান 3ৰ মুঠ বাজেট হৈছে মাত্ৰ 615 কোটি টকা, আৰু এয়াই আমাৰ ক্ৰমবৰ্ধমান দক্ষতাৰ প্ৰমাণ। ভাৰত এখন উদীয়মান দেশ, ভাৰত এখন গণতন্ত্ৰ। তথাপিও মহাকাশৰ দৰে খণ্ডত ই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। হয়তো এই কথাটো কিছুমান পশ্চিমীয়া মানুহৰ হজম নহয়। তাৰ পিছত তেওঁলোকে এনে এটা প্ৰশ্ন কৰে, যেনে ভাৰত মহাকাশ কাৰ্যসূচীৰ খৰচ বহন কৰিব পাৰিবনে? এটা সহজ প্ৰশ্ন সোধোঁ, আমি প্ৰতি বছৰে আমাৰ মহাকাশ কাৰ্যসূচীত কিমান খৰচ কৰোঁ? সতীশ ধাৱান ছাৰে জানিছিল যে ইছৰোক দিয়া ধনৰ ওপৰত প্ৰশ্ন উত্থাপন হ'ব। সেইবাবে ইছৰোৰ মুৰব্বী হোৱাৰ সময়ত তেওঁ দৰমহা হিচাপে মাত্ৰ 1 টকাহে লৈছিল, আৰু এই দক্ষতাৰ উত্তৰাধিকাৰ আজিও ইছৰোই কঢ়িয়াই লৈ ফুৰে। আমি যোৱা 20 বছৰ ধৰি আমাৰ মহাকাশ কাৰ্যসূচীৰ বাজেট ধাৰাবাহিকভাৱে বৃদ্ধি কৰি আহিছোঁ। সেয়া এটা সত্য, কিন্তু এইটো আমাৰ GDPৰ মাত্ৰ 0.8%। কথাবোৰ দৃষ্টিকোণত ৰাখিবলৈ হ'লে আমি আমাৰ ডাক সেৱা চলাবলৈ 34,000 কোটি টকা খৰচ কৰোঁ, কিন্তু এই ধনেৰে আমি কি পাম? আমি আমাৰ বন্ধুত্বপূৰ্ণ প্ৰতিবেশীৰ চীনৰ ওপৰত চকু ৰাখিবলৈ পাওঁ। চীন ভাৰতৰ লগত ইমানেই আকৃষ্ট যে অৰুণাচল আৰু লাডাখলৈ নিজৰ মানুহ পঠিয়াই থাকে, তাত বসতি স্থাপন কৰে, আৰু লাহে লাহে পিয়াজ কাটি লোৱা পদ্ধতি ব্যৱহাৰ কৰি ভাৰতৰ মাটি চুৰি কৰে। কিন্তু ইছৰোৰ উপগ্ৰহই এই তথ্য আমাৰ নিৰাপত্তালৈ প্ৰেৰণ কৰে, আৰু 10টাতকৈ অধিক চোৱাচিতা উপগ্ৰহে চীনৰ নৌসেনাৰ কাৰ্যকলাপ নিৰীক্ষণ কৰে। 2019 চনত
যেতিয়া ঘূৰ্ণীবতাহ আহিছিল তেতিয়া ইছৰোৰ উপগ্ৰহসমূহে আমাক সময়তে সতৰ্কবাণী দিছিল। এই উপগ্ৰহসমূহৰ পৰা পোৱা তথ্যৰ বাবেই 11.5 লাখ লোকক নিৰাপদে উৰিষ্যাৰ পৰা উলিয়াই অনা হয়। আজি উৰিষ্যা দুৰ্যোগ ব্যৱস্থাপনাৰ ক্ষেত্ৰত 1 নম্বৰত পৰিণত হৈছে আৰু ৰাষ্ট্ৰসংঘই আন দেশকো উৰিষ্যাৰ দুৰ্যোগ ব্যৱস্থাপনা আৰ্হি শিকিবলৈ পৰামৰ্শ দিয়ে। ভূমিকম্প, ঘূৰ্ণীবতাহ, বানপানীৰ বিষয়ে আগতীয়াকৈ তথ্য লাভ কৰি আমি ভালদৰে প্ৰস্তুত হ'ব পাৰোঁ আৰু ক্ষতি হ্ৰাস কৰিব পাৰোঁ। আৰু এই সকলোবোৰ সম্ভৱ হৈছে আমাৰ উপগ্ৰহৰ বাবে। আপোনালোকে গম পায়নে ইছৰোৰ বাজেট নাছাতকৈ 15 গুণ কম। ইমান কম বাজেট থাকিলেও ইছৰোৰ বিজ্ঞানীসকলে আপোনাৰ আৰু আমাৰ জীৱনটো ভাল কৰাৰ চেষ্টা কৰি আছে। আৰু কেৱল আমাৰ বাবেই নহয়, ইছৰোৱে বিদেশৰ বাবেও উপগ্ৰহ উৎক্ষেপণ কৰে আৰু তাৰ পৰা ধন উপাৰ্জন কৰে। ভাৰতৰ প্ৰতিভা আৰু দক্ষতাৰ ওপৰত সমগ্ৰ বিশ্বৰ ইমান বিশ্বাস আছে, আমাৰ বাবে ই গৌৰৱৰ বিষয়। মহাকাশ বহু কোটি টকাৰ উদ্যোগত পৰিণত হৈছে আৰু চন্দ্ৰযান 3ৰ জৰিয়তে আমি চন্দ্ৰত থকা বিৰল ধাতু আৰু খনিজ পদাৰ্থবোৰ মানৱতাৰ ভৱিষ্যতৰ বাবে ব্যৱহাৰ কৰিব পাৰিম। ভিডিঅ'টোৰ আৰম্ভণিতে মই কৈছিলোঁ যে ইছৰো ভাৰতৰ অৰ্থনীতিৰ বাবেও গুৰুত্বপূৰ্ণ। শেহতীয়াকৈ ভাৰতত মহাকাশ ষ্টাৰ্টআপে এটা ডাঙৰ বুষ্ট পাইছে আৰু ইছৰোৱে বহু মহাকাশ ষ্টাৰ্টআপক উৎসাহিত আৰু পথ প্ৰদৰ্শন কৰি আছে। কাৰণ উপগ্ৰহ উৎক্ষেপণ উদ্যোগটো আজি $13 বিলিয়ন উদ্যোগত পৰিণত হৈছে আৰু অহা 5 বছৰত ই $24 বিলিয়ন হ'ব। যদি আমি এই উদ্যোগৰ 20% বৃদ্ধি কৰিব পাৰোঁ, আমাৰ মহাকাশ বাজেটৰ 10 গুণ টকা প্ৰতি বছৰে ভাৰতলৈ আহিব। আৰু বিক্ৰম সাৰাভায়ে এই কথা জানিছিল। তেওঁ ভাৰতীয় মহাকাশ কাৰ্যসূচীৰ পিতৃ হিচাপে পৰিচিত। এটা কথা গম পায়নে আপোনালোকে? নেহৰুজীয়ে যেতিয়া বিক্ৰম সাৰাভাইক কৈছিল যে ভাৰত এখন দুখীয়া দেশ, আমাৰ বহুতো সামাজিক সমস্যা আছে, মহাকাশ কাৰ্যসূচীৰ আমাৰ সামৰ্থ্য নাই, তেতিয়া সাৰাভায়ে উত্তৰ দিছিলে, হয় আমি এখন দুখীয়া দেশ, আমাৰ বহুত সামাজিক সমস্যা আছে আৰু সেইবাবে আমাক মহাকাশ কাৰ্যসূচীৰ বহুত প্ৰয়োজন। এই দৃষ্টিভংগীয়ে আজি ইছৰোক নতুন উচ্চতালৈ লৈ গৈছে, য'ত আন দেশসমূহে অস্ত্ৰকৰণৰ বাবে স্থান ব্যৱহাৰ কৰে আৰু আমি ইয়াক মানৱতাৰ উন্নতিৰ বাবে ব্যৱহাৰ কৰোঁ। যদি আপুনি এই ভিডিঅ'টোৰ পৰা মূল্য পাইছে আৰু নতুন কিবা এটা শিকিছে, তেন্তে আমাক ফ'ল' কৰিবলৈ নাপাহৰিব। এই ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগে তেন্তে ভিডিঅ'টো লাইক কৰিব আৰু এনে ধৰণৰ ভিডিঅ' চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব।